खुलुमबाय लोगोफोर गिबियावनो आंनि YouTube चेनेलाव नोंथांमोनखौ बरायनानै लाग्रोनाय जाबाय मोनसे भिडिअनि सायाव आङो रिएक्सन भिडिअ खालामनो नागिरदों बेनिखायनो भिडिअखौ जोबजासिम नायलांनो थाखाय बयखौबो गुरै खावलायनाय जाबाय चेनेलाव गोदानबा चेनेलखौ साबस्क्राइब खालामनो आरो भिडिअखौ मोजां नुदोंब्ला लाइक खालामनो दाबाव प्रदीप लाक्रा बिथाङा जायनाखि आदिबासिनि जानानै बर'फोरखौ सोंखारिदोंमोन दा बिथांनि सायाव BNSUआ मा एक्सन लानो नागिरखो बिनि सायाव मोनसे भिडिअ ओंखारदों दा बे भिडिअखौ आङो गिबियाव नोंथांमोननो देखायनानै लाग्रोनोसै जेलर हात माबाखाने हजाखाय प्रदीप लाक्रा बिथाङा without knowing the history of Boro people so called an idiot legends of present days. His name is Pradeep Lakra, is talking against the Bodo people without knowing the history of Assam and the Bodo people. Adivasis were brought in Assam as a tea laborers by the East Indian Company only in 19th century, whereas the Bodo people were here before the history of Mahabharata and Ramayana, mostly from present day Jharkhand, Chhattisgarh, Odisha, West Bengal and Andhra Pradesh. BNSUनि थांखि लानाय बायदिब्ला BNSUआ दा बिथां प्रदीप लाक्राखौ FIR होसिगोन। बर'नि माहारियारि आफाद हिसाबै बिथांमोनहा जायखौ थांखि लादों जोबोद बाखनायथाव। बर' हिसाबै आंबो बिथांमोननि थांखि लानायखौ जोबोद मोजां मोनदों। मानोना जों गंनानै थादावनो नाङा, सोरजोंबा बिदिनो सोंखारि जादावनो नाङा। लाइ मोनबा लाफा खायो होननाय बायदि जायो। बिनिखायनो दिनै सोंखारिदों, गाबोन हयथ' जोंनि सायाव माबा माबि आयेनारि बायदिसिना एटाकबो खालामनो हागौ। बिनिखायनो जोङो सांग्रां जानानै थानाया जोबोद मोजां आरो बेबायदि थाबैनो एक्सन लानायखौ आं जोबोद बाखनायथाव हाबा होननानै आं सानो। दानिया फैदो बर'नि दैदेनगिरि दावराव देख्रेब नार्जारी बिथाङा बर'नि जारिमिननि सोमोन्दै मा बुंखो आरो आथिखालाव बर'फोरनि थासारि आरो आदिबासिनि थासारिफोरनि सायाव मा बुंखो नायलांदिनि। अखमर मोस्ट रेसपेक्टेबल माननीय उपेन्द्र बरदलै अर सान अफ आसाम তেওঁকো মূৰ্খ বুলি কৈছিল। খুব দুৰ্ভাগ্যজনক তেনে ব্যক্তিসকলে বড়ো আৰু চাওতাল উৰাও মুণ্ডা আদিবাসীসকলৰ মাজত এটা কমিউনেল টেনশ্যন আনাৰ এটা চেষ্টা চলাইছে বুলি মই ধাৰণা কৰিছোঁ। যিসকল আদিবাসী বুলি পৰিচয় দি লৈছে নিজকে, তেওঁলোকক 1834 মানত যেতিয়া অসমত টি গাৰ্ডেন বনোৱা হৈছিল সেই সময়ৰ পৰা বিহাৰ, UP, উৰিষ্যা, চাওতাল পৰগনা, ছটনাপুৰ সেইবিলাকৰ পৰা বৰ্ণ লেবাৰ হিচাপে কণ্টেক্সুৱেল বেচিছত মানে অসমলৈ অনা হৈছিল চাহ বাগানত কাম কৰিবৰ কাৰণে কুলি হিচাপে। সেন্সাছ ৰিপৰ্ট 1921ত ভলিউম 3 আসাম পাৰ্ট 1 পেজ নম্বৰ 39 ইয়াত লিখা মতে 1911 পৰা 1921ৰ মাজত প্ৰায় 7 লাখ মান আদিবাসীসকলক অসমলৈ অনা হৈছিল এই চাহ বাগানত কাম কৰিবৰ কাৰণে। এইটোতো মিছা কথা নহয়, এইটো সঁচা। তেওঁলোকক কণ্টেক্সুৱেল বেচিছত বৰ্ণ লেবাৰ হিচাপে কাম কৰিব আনিছিল আৰু তেওঁলোকে যদি চাহ বাগানত কাম কৰিব ইচ্ছা কৰে কৰিব পাৰে, যদি কৰিব নোখোজে তেতিয়াহ'লে নিজৰ ঠাইত উভতি যাব লাগে। এনেকুৱা এটা কণ্টেক্সুৱেল মানে এগ্ৰিমেণ্টত তেওঁলোকে অনা হৈছিল। কিন্তু বহুত আদিবাসীসকলে উভতি যোৱা নাই, তেওঁলোকে ইয়াতে আমাৰ মাজতে থাকিব ইচ্ছা কৰি থাকি লৈছে আৰু ইয়াকে ব্ৰিটিছ চৰকাৰে 1921 সেই সময়ত চেন্সাছ ৰিপৰ্ট মতে 1890 মানত তেওঁলোকক 2,92,000 একৰ লেণ্ড তেওঁলোকক আবণ্টন কৰি দিয়া হৈছে আৰু সেইটোৱে গৈ গৈ 1900 চনত 9 লাখ বিঘা একৰ লেণ্ড তেওঁলোকক আবণ্টন দিয়া হৈছে। সেই ৰেকৰ্ডটো আমাৰ এই চেন্সাছ ৰিপৰ্টতে পাব। তেওঁলোকে ইয়াতে মাটি বাৰী তেওঁলোকে চৰকাৰৰ পৰা পাইছে। সেই গতিকে তেওঁলোকে আমাৰ লগত আছে, আমাৰ লগত বহুত দিনৰ পৰা মিলিজুলি আছে। কোনো ধৰণৰ আমাৰ মাজত কাজিয়াত, আমাৰ মাজত হিংসা হিংসি ভাৱ নাই, একেলগে মিলিজুলি আছোঁ। কিন্তু আজিৰ দিনত এই মানে ট্ৰাইবেল হ'ব খুজি ট্ৰাইবেল নোহোৱাৰ কাৰণে, জনজাতি হ'ব খুজি জনজাতি নোহোৱাৰ কাৰণে যে বড়োসকলক দোষাৰোপ কৰি
যে বড়োসকলক বাহিৰৰ পৰা আহিছে অসমৰ মানুহ নহয় বুলি কোৱাটো এইটো দুৰ্ভাগ্যজনক, নিন্দনীয় আৰু গৌৰৱহীনাৰ যোগ্য। UN চাৰ্টাৰ মতে খিলঞ্জীয়া বুলি ক'লে, আদিবাসী বুলি ক'লে যিসকল যি ঠাইত অৰিজিন সন অফ দ্য ছইল, যিসকল বাহিৰৰ পৰা অহা নাই, যিসকল বাহিৰৰ পৰা আহি মানে ভূমি দখল কৰি থকা নাই, অৰিজিন ইয়াতে জন্ম লৈছে, সেইসকলে খিলঞ্জীয়া আদিবাসী। আমাৰ অসমত আমাৰ বড়োসকলে আদিবাসী, বড়োসকলে সন অফ দ্য ছইল। এতিয়া এইটো কথালৈ যে বড়োবিলাকক দোষাৰোপ কৰিছে ইয়াক খিলঞ্জীয়া নহয়, সেইটো খুব বেয়া হৈছে, ভাল হোৱা নাই। আৰু আমাৰ মাজত সাঁওতাল বড়ো ভাইৰ মাজত মানে এটা কমিউনেল টেনশ্যন আনাৰ এটা মানে চেষ্টা চলোৱা হৈছে বুলি মই ভাবোঁ। আৰু যি ব্যক্তিসকলে কৈছে তেওঁলোকে দুৰ্দান্ত ভাষাৰে, ঘৃণনীয় ভাষাৰে বড়োসকলক মানে বেয়াকৈ মানে গালি গালাজ দিছে। এইটো সকলো বড়ো মানুহৰ চেণ্টিমেণ্টত লাগিব, বড়ো মানুহে বেয়া পাব। মই এই ক্ষেত্ৰত অনুৰোধ কৰিব বিচাৰিছোঁ যে এই কেইজনমান সাঁওতাল, কেইজনমান আদিবাসীৰ কাৰণে, কেইজনমান মানে চ'কল আদিবাসী লিডাৰৰ কাৰণে যে আমাৰ মাজত ভুল বুজাবুজি হ'ব নালাগে, এইটো অনুৰোধ কৰোঁ। এই ST হ'বৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে। যিসকল ট্ৰাইবছ মানে যিসকল ইয়াত অৰিজিন বাসিন্দা, আচল বাসিন্দা, সেইসকলে ট্ৰাইবছ বুলি কোৱা হয়। আৰু এই ট্ৰাইবছবিলাকৰ মাজতহে ট্ৰাইবেল বনোৱা হয়। UN চাৰ্টাৰতো এইটোৱে কৈছে, খিলঞ্জীয়া যিসকল হয় এইবিলাকে ট্ৰাইব হয়, আৰু যিবিলাক ট্ৰাইব হয় এইবিলাকে ট্ৰাইবেল বনোৱা হয়। এইটো কনষ্টিটিউশ্যনত এইবিলাক স্পষ্টকৈ লিখা আছে। এতিয়া আদিবাসী সাঁওতালসকল ইয়াত মানে ট্ৰাইবছ নহয়, ইয়াত অৰিজিন বাসিন্দা নহয়, সেইকাৰণে তেওঁলোকে ট্ৰাইবেল নহয়। আৰু ট্ৰাইবেল হ'ব লাগিলে ফাৰ্ষ্ট ক্ৰাইটেৰিয়া মানে ফুলফিল কৰিব লাগে। এইটো হ'ল মানে প্ৰিমিটিভ ট্ৰেড আৰু ডিষ্টিংটিভ কালচাৰ, চাইনেছ অফ কণ্টেক্ট উইথ আদাৰ কমিউনিটিজ এট লাৰ্জ, জিঅ'গ্ৰাফিকেল আইচলেশ্যন আৰু বেকৱাৰ্ডনেছ। এই পাঁচটা যদি মানে ক্ৰাইটেৰিয়া ফুলফিল নকৰে তেতিয়াহ'লে ট্ৰাইবেল নহয়। যিমানবোৰ মানে লিংগুইষ্ট, যিমানবোৰ মানে পুৰাতত্ত্ববিদ, তেওঁলোকে স্বীকাৰ কৰিছে যে বড়োসকল ক'ৰ পৰা আহিছে এইটো মানে কোৱা টান, কেতিয়া আহিছে এইটো ক'ব নোৱাৰে। কিন্তু ইয়াতে অসমতে আছে বহুত হাজাৰ হাজাৰ বছৰৰ পৰা, এইটো সকলোৱে স্বীকাৰ কৰিছে। আমাৰ ৰাই KL বড়ো বাহাদুৰ, আৰ্লি হিষ্ট্ৰী অফ কামৰূপ, পেজ নম্বৰ 39, ইয়াত স্পষ্ট লিখিছে, the earliest mentioned king of Kamrupa or Pradeep, as it was known in more ancient time, was a non-Aryan named Mwnnai Danov. His name was evidently Mairong, for a hill on the 7 mile of the Guwahati Shillong road is still known as Mairong Parbat. It is shown on the modern map as Mairongko. The name Mairong was Sanskritized into Hwsigwn. It is clearly a Bodo name, and the people of this race who then inhabited the country were called Kiratos and Mlesos. এই বড়োসকলক সেই সময়ত কিৰাত ম্লেছ বুলি কৈছিল, আৰু মহিৰংগ দানৱ এজন বড়ো ৰজা বুলি স্পষ্ট কৰাইছে। আৰু এই মহিৰংগ দানৱৰ বংশ ডিচিডেণ্টসকল আছিল যে এই ফটকাচুৰ, গটকাচুৰ, সম্ৰাচুৰ, ৰত্নাচুৰ আৰু বানচুৰ। এই বানাচুৰ যি মানে মহিৰংগ দানৱৰ ডিচেণ্ডেণ্ট আছিলে, সেই বানাচুৰ কেনেকৈ এই আদিবাসী সাঁওতালৰ বংশধৰ কেনেকৈ হ'ব পাৰে? বানাচুৰ আমাৰে বংশ, এইটো স্পষ্ট লিখা আছে। আৰু বানাচুৰৰ পিছত আহিছে আমাৰ নৰখাচুৰ, নৰখাচুৰৰ পিছত ভগদত্ত আহিছে, ভগদত্তৰ পিছত শস্য বৰ্মন, ভাস্কৰ বৰ্মন, বল্লভ বৰ্মন, এইবিলাক গোটেই বৰ্মন ফেমিলি আমাৰে আছিলে। কোন আছিল এইটো? আমাৰ গুৰুজী আমাৰে, এতিয়া আমাৰে। बिथाङा बर' आरो आदिबासिफोरनि जारिमिननि सोमोन्दै गुवारैनो नैबे भिडिअ'आव बेखेवनानै होबाय। दा नायनानै निस्सय नोंथांमोनहाबो बुजिबाय जानांगौ बर'नि आसल जारिमिना मा आरो आदिबासि एबा सावथालफोरनि गुबै जारिमिना मा, बिनि सायाव निस्सय एसेबाबो हमनो हाबाय, बुजिबाय। दा भिडिअ'खौ नायनानै माबायदि मोनखो अननानै कमेन्ट खालामदो, आरो चेनेलाव जायफोर गोदान बिथांमोना अननानै साबस्क्राइब खालामदो, आरो लोगोसे लाइक, शेयार आरो कमेन्ट खालामनो दाबाव। दिनैनि भिडिअ'खौ एसेयावनो दोनथ'नाय जानोसै। गोजोन्थों। थेंक इउ।